বন্ধুসকল নমস্কাৰ 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 अरे कहना क्या चाहते हो বন্ধুসকল অহা 21 আৰু 22 তাৰিখে চৰাইদেউ জিলা কবি সন্মিলনৰ অধিৱেশন আছে। আজি আমি উক্ত অনুষ্ঠানৰ খবৰ দিবলৈ সেই সংক্ৰান্ততে আচলতে আজি আমি আমাৰ অসম কাকতৰ মামৰাৰ সংবাদদাতা মোৰ শ্ৰদ্ধাৰ ককাইদেউ নিৰঞ্জন শইকীয়া দাদাৰ ঘৰলৈ আহিছিলোঁ। বহুত দিনৰ মূৰত আহিলোঁ আজিৰ পৰা কলেজত পঢ়ি থাকোঁতে আচলতে 8-9 বছৰ আগতে বিহু খাবলৈ আহিছিলোঁ। আজি আহিলোঁ হঠাৎ। এয়া নিৰঞ্জন শইকীয়া দা, কবি সন্মিলনৰ কিবা এটা কওক। অধিৱেশনৰ সফলতা কামনা কৰিলোঁ। অধিৱেশন ভাল হৈ যাওক তাকে মুঠত কামনা কৰিম। ধন্যবাদ 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 নিৰঞ্জন দা। গৌতম দা, এয়া গৌতম দাও আহিছে। এয়া ৰাইজৰ লগতে আৰু অকণমান এয়া প্ৰদীপ দা। আজি আমি আচলতে 3টা আহিলোঁ। ছ'চিয়েল ছাৰ্ভিচ আচলতে আৰু ছ'চিয়েল ছাৰ্ভিচ। আৰু আজি আমি নিৰঞ্জন শইকীয়াৰ গৃহলৈ আহিছোঁ আৰু আহি আমি নতুন এগৰাকী কবি আজি ইয়াত আমি লগ পাইছোঁ ইতিমধ্যে। ঠিকে ঠিকে, সেই কথাটো ময়ো ক'ম বুলি ভাবিছিলোঁ। বন্তি গগৈ, নিৰঞ্জন শইকীয়াৰ পৰিবাৰ। হয়, বেছি দিন হোৱা নাই, নতুনকৈ তেওঁলোকে যুগ্ম জীৱন আৰম্ভণি কৰিছে আৰু আমি শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ অনাগত দিনবিলাক ভাল হওক। লগতে আমি খুব আনন্দ অনুভৱ কৰিছোঁ যে নিৰঞ্জন শইকীয়া যিহেতু সংবাদ আৰু সাহিত্যৰ লগত জড়িত এজন শিক্ষক সমাজকৰ্মী, গতিকে তেওঁৰ যিগৰাকী পৰিবাৰ বন্তি গগৈ লগত তেওঁৰ বিবাহ সম্পন্ন হৈছে, আমি খুব ভাল পাইছোঁ। আৰু ইতিমধ্যে এইখন বন্তি গগৈৰ এখন কিতাপ, কবিতা কিতাপ, কাব্যপুথি, এই বাঁহীৰ সুৰটি, এইখন পুথি ইতিমধ্যে আমি চকু ফুৰাইছোঁ। আৰু আমাৰ যিহেতু জিলাখনলৈ এগৰাকী নতুন কবি আহিছে, গতিকে আমি খুব আনন্দ অনুভৱ কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু অনাগত দিনবিলাকত আমাৰ যি জিলাখনৰ কাব্যযাত্ৰা, এই কাব্যযাত্ৰাক আৰু অধিক সমৃদ্ধ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ প্ৰদীপ দা। বৌলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আৰু কিবা ক'ব? নাই, ক'বলগীয়া আছে আৰু আচলতে ক'বলগীয়া বিশেষ তেনেকুৱা নাই। তো আমি যে আচলতে এগৰাকী কবি আজি নতুনকৈ লগ পাইছোঁ, সেয়া ভাল লাগিছে। তো বিশেষকৈ লেখা মেলা কৰা ব্যক্তিসকলক লগ পালে ভাল লাগে। আৰু কাৰণ মানে কি হয়, তেওঁলোকৰ দৃষ্টিভংগীটো আচলতে লেখক এজন কিয় হয়, আচলতে লেখক এজন কিয় হ'বলৈ যায়, আমি যদি সেই প্ৰশ্নটো কৰোঁ, আচলতে লেখক এজনৰ মানে জীৱনত যথেষ্ট ঘাত প্ৰতিঘাত, যিবিলাক সামাজিক কাৰ্য চলি থাকে, সেই কাৰ্যবোৰ তেওঁলোকে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে, তাৰ পৰিণতি তেখেতে কিবা এটা লিখিবলৈ চেষ্টা কৰে। তো লেখাটো আচলতে সহজো নহয়, লেখা আচলতে এটা কলা। আৰু আমাৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁই ছাৰে কৈছে, আচলতে লেখাটো এটা কলা আচলতে, আৰু যিসকলে ভাল লেখে সেইটো হ'ল মহৎ কলা। তো আচলতে মহৎ কলালৈ আচলতে যাবলৈ মানুহৰ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। যি কি নহওক, আচলতে আমি কবি সন্মিলনৰ বাবে যিটো আৰ্থিক সাহায্য বিচাৰি আমি ঘূৰি ফুৰিছোঁ, আচলতে মোৰ বিশেষকৈ তেনেকৈ দোকান এখন আছে, চলাই ফুৰোঁ, নিজৰ কথা কৈছোঁ দেই, বেয়া, কিন্তু সময়ৰ খুব অভাৱ। তথাপিও যে মানে কি কিবা অনুষ্ঠান এটা যে জীয়াই যে ৰাখিব লাগিব, আচলতে তাৰ পৰিপ্ৰেক্ষিতত আচলতে আজি ব্যস্ততাৰ মাজতো ওলাই আহিছোঁ। আজি আমাৰ নিৰঞ্জন বাইদেউৰ ঘৰলৈ আহিছোঁ। তাৰপিছতে আমি যথেষ্ট আজি দিনটোৰ কাৰ্যসূচী লৈ আহিছোঁ। বৰ্তমান এওঁলোকৰ ঘৰত আছোঁ, অলপ দেৰি চাহ খাওঁ আৰু বৌক লগ পালোঁ, ভাল লাগিছে। বাকী আৰু এনেকৈ আমাৰ সঞ্জীৱ ভাইৰ লগত এনেকৈ অনাগত দিনত এনেকৈ আহি থাকিম বুলি, মানে কি পাই থাকিব বুলি আশা ৰাখিছোঁ। এইটো অনাগত দিনটোৰ কথাটো আমি নাজানো কেনেকৈ কি হয়, নাই মানুহৰ জীৱন কেতিয়া কি হয় কোনো নাজানে, কচু পাতৰ পানী বুলি কয়। তো সেয়াই, ধন্যবাদ সঞ্জীৱ ভাই। ধন্যবাদ বন্ধুসকল, বাই বাই, আজিলৈ আহিছোঁ। শেষত নিৰঞ্জন দাই কিবা এটা কওক। মই বিশেষ নকওঁ বাৰু, সমাজৰ যিসকল সামান্য পৰিমাণে আমাৰ সাধ্য অনুসৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছোঁ, আৰু ভৱিষ্যত দিনত সকলোৰে সহযোগিতাত আগবাঢ়ি যাম বুলি ভাবিছোঁ। বিশেষকৈ মই চৰাইদেউ কবি সন্মিলনত যিসকল বিষয়ববীয়া আমাৰ গৃহত উপস্থিত হ'লে আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ অধিৱেশনখন খুব সুন্দৰভাৱে হৈ যাওক, সফলভাৱে হৈ যাওক, মই মুহূৰ্তত তাকে কামনা কৰিছোঁ।